কোনে কাক বিদায় জনাব পাৰে বুকুত খুদিত হল যাৰ এটি সঠিক ঠিকনা দুখৰ কবচ পিন্ধি আমি এই বাটেৰেই গুচি যাম পিছে পিছে যাবগৈ সোঁৱৰণিৰ দীঘল চাঁ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি আছিল বিদায় সভা বিদায় শব্দটো এনেও বৰ মৰ্মান্তিক তথাপি নিয়ম অনুসৰি আমি তেওঁলোকক আনুষ্ঠানিকভাৱে হলেও বিদায় জনাবই লাগিব সেইবাবে আজি আমি অনুষ্ঠিত কৰিলো পঞ্চমান শ্ৰেণীৰ বিদায় সভাখন ছোৱালীকেইজনীয়ে কন্দা দেখি মোৰো সেই বিদ্যালয়ৰ পৰা বিদায় লোৱা সময়খিনিলৈ মনত পৰি গৈছিল কিমান যে কান্দিছিলো ৰাতি আহি মূৰৰ বিষত উঠিব পৰা নাছিলো খুব কম দিনতে সিহঁত বৰ আপোন হৈ পৰিছিল ডাঙৰ হৈছিলহে ওলাই যাবৰ হলেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো শুভেচ্ছা আৰু শুভকামনা সদায়েই আছে মইনাহঁত তোমালোক ভৱিষ্যত দিনত একোজন ভাল মানুহ হোৱা এই বিদায় ক্ষণত বিদ্যালয়খনৰ পৰা পোৱা বেয়াখিনিক পাহৰি ভালখিনিক লৈ আগবাঢ়ি যোৱা আনুষ্ঠানিকভাৱে বিদায় দিলেও তোমালোক আমাৰ হৃদয়ত আছিলা আৰু সদায়ে থাকিবা সকলোলৈকে বহুত বহুত মৰম আৰু শুভকামনা জনাইছো মইনাহঁত ভালে থাকা